নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আকৌ এটা নতুন ভিডিঅ' সৈতে সকলোকে স্বাগতম জনাইছো। কোনি ফোন মাৰে লাম্বু আজি এই ভিডিঅ'ৰ আমি ফোন নহয়। তো গাইছ, আজি আমি যাবলৈ ওলাইছো মানে যিহেতু ৰাসৰ বতৰ চলি আছে আৰু আমি ৰাস চাব যাব পৰা নাছিলো কাৰণ মোৰ ভৰিখনৰ অলপমান মানে কিবা এটা হৈছিল গাইছ। এটা পাছত কৈছোঁ কি হৈছিল, কিন্তু মানে ৰাসৰ বতৰ যিহেতু চলি আছে ভাবি আছো আমিও ৰাসত মানে ভিডিঅ' দিব পৰা নাছিলো, সেইকাৰণে ভাবিলো ৰাসে শেষ হোৱা নাই যিহেতুকে আৰু দুদিন আছে, সেইকাৰণে মানে আজি আমি ৰাস চাব যাব ওলাইছো। মানে ছয়গত যাম ৰাস চাব, গতিকে আপোনালোকেও আমাৰ লগত যাই থাকক নে কি কৰা? গাইছ এডাল বেয়া কৰি দি খাচ্ছে আৰু এডাল আমাৰ এইটো মাটিটো আমাৰ বেয়া কৰি দি খাচ্ছে, এটা নি ফেলে ঘৰটো খাম চাব দিম আকৌ মুখখন লৈ দিম। গাইছ আগত দেখি যাই থাকো বলক, লাম্বু ৰখি আছে। এনেকৈ আমি আহি বামুণীগাঁও পাৰ হলো গাইছ, আৰু বেছি দূৰ নাই ছয়গাঁৱলৈকে, তো যাই থাকো বলা। তো গাইছ আমি এনেকৈ আহি মানে ছয়গাঁও পালো আৰু মানে আমাৰ গাড়ীখনত মানে তেলটো নহা হৈছিলে, সেইকাৰণে তেলটো ভৰালো। আৰু গাইছ কলা ভিতৰত জমি আছে কিবা বুলি বেজি আছে অলপমান, আৰু আমাৰ লাম্বু দিবা নেকি গাড়ীত কলা আছে, আৰু আমি তেল দিব তেলটো ভৰাই ললো আৰু আগলৈকে যাই থাকো। তো বলক। চ' গাইছ আমি আহি গেট পালো গাইছ, পালোৱে গাইছ, আগত দিকে ইমান আগত দেখি আছে গেটটো আপোনালোকে চাই লওক, ৰাস পালোৱে। ফাইনেলি আমি গেট আহি পালো। আমি ফাইনেলি আমাৰ গেট পালো, আৰু আমাৰ আগত দেখি গেটটো আছে। তো আপোনালোকে চাইডক বেছি পলম নকৰে, আজি কথা বেছি নকওঁ থকা, সেইকাৰণে আপোনালোক মানে আগত দেখি দেখে আছো। এইটোৱে গেট কি বনাইছে, আখৰবিলাক সাপ আছে, ক'ত আছে আগত দেখি যাই থাকো বলক। মানুহ আছে আজি একমাখা মানুহ, কাবাই মানে ফটো উঠাত বহু ব্যস্ত। আৰু এইফালে কৃষ্ণ বাহিৰতে আছে, আৰু মই মানে চেল্ফিত অলপমান পুলিচটো অলপমান কম দেখা পাব। তো ভিতৰত দেখি সোমাই যাওঁ নে কি? গাইছ আমি ভিতৰত প্ৰৱেশ কৰিলো এতিয়া, আৰু আগত আছে গাইছ বহুত কেইটা আছে, আৰু এমনখিনি লাহে লাহে দেখা দেখিলে মানে ভিডিঅ'টো বহুত লম্বা হৈ যাব। এইটো কাৰাগাৰ জেলখানা কাষ থৈ দিছে, কাৰণ ইয়াতে সৰু বাচ্চা এটা মৃত্যু হৈছে, তাৰ কাৰণে পূজা এটা কৰি আছে। অ'কে এইটো হৈছে পুতনা পথ, আৰু এয়া পুতনা পথ, আৰু মানে কেনেকে পুতনা বধ কৰে সেই বুজাই বোধ হয়। আমি সিমানখিনি নাজানো, মুখখনটো মেলি আছে, কান্দি আছে দে গাইছ দে ফুল আছে। আৰু এইফালে কৃষ্ণ বাই বজাই আছে, আৰু গোপীসকলে মানে চাইডে চাইডে ঘূৰি আছে। এনেকৈ আৰু এইটো হৈছে ৰাসক্ৰীড়া, আৰু আপোনালোকক মই অলপমান আগফালে দেখাই দি আছোঁ। এইটো হৈছে ৰাসক্ৰীড়া, আৰু ইয়াতে মানে কিবা এটা ভাল লাগছে নকলা সেইফালে পানী বৈ আছে, আৰু এইফালে পানী বৈ আছে স্বৰ্গ। এই ঘৰে বিখ্যাত মানে ডাঙৰ সাপ ইয়াৰে, আৰু ইয়াৰ পেটেদি আমি যাম মেলা চাবলৈ নে কি ক'লা? মেলা চাব যাম। এতিয়া আমি সোমাম সাপখৰৰ মুখৰ ভিতৰে। সাপখৰে না খাই কোনি খায় সাপখৰে? মই দাউৰি দাঁত নাছে, দাঁতকেইটা মস্ত লম্বা। মানুহ চবে আগত আমি এতিয়া সাপৰ পেটৰ ভিতৰে একদম সাপৰ সাপখন মানে পাৰে আৰু ক'ত থকা নাছিল যেনে একেবাৰে পাম। Oh, ভাই মানুহ আছে তো চেলফি আমি উঠব যাম এতিয়া।
সেইটো চাৰ কি আমি সেইটো চাৰি বজাম আৰু এটা কথা মেলা বুলি ক'লে মিঠাইৰ দোকান ফেভাৰেট মোৰ আপোনালোকে জানে আধা কেজি মিঠাই অকলে মই খাওঁ দাম কিমান মিঠাই কিলো কিমান জিলাপি খাবা জিলাপিৰ কিলো কিমান 160 হা 160 হে ভাই ইমান পইচা নিদিয়ে আমাৰ ইমান পইচা নাই আমি নাখাওঁ টকা এইখনে 6 বাৰ মিনা বজাৰ ৰাখোঁ আৰু ইয়াতে মানে দুটা চকৰি আছে এটা সৰু আছে এটা ডাঙৰ আছে আৰু ডাঙৰ পিছফালে আছে এটা দেখা আছে আৰু আমি উঠিম ডাঙৰ চাই দিওঁ আৰু আপোনালোকে চাই থাকিব আমাৰ কেনেকুৱা এটা ৰিয়েকশ্যন হৈ যোৱাৰ পাছত কিন্তু মোৰ ভয়ে লাগি আছে ডাঙৰটো না পৰুৱে নাকি মই ফেলে দিম আৰু এটা কথা চকৰি কেনেকুৱা পাব আজি আপোনালোকে দেখাবলৈ অলপমান চেষ্টা কৰি আপোনালোকে মজা লাগিছে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু ৰাসত অলপমান এনজয় মাত্ৰ 50 টকা ভাড়াত উঠিব আমাৰ কেউচা ঘৰটোত বাগিছে কক যা টিকেট কাটি আছো টিকেট কাটিলো কলা কাটিলা আৰু চাৰ্কিট কলাৰ হাগা লাগছে বোলে আমাৰ নম্বৰ আমি বহিম আৰু চাকৰি দিলাম না কলাটো ভয় লাগি আছে মোবাইল ভালকে গাইজ বহুত ভয় লাগি আছে বহুত নাৰ্ভাছ ফিল কৰি প্ৰথমবাৰ মানে কেনেকুৱা লাগে নাজানো কিন্তু একদম মুখৰে চাই দিছোঁ মোবাইলটো ঘৰ পৰা আমাৰ অসুবিধা হৈছে কাৰণ বস্তুখন লটমট কৰে ভয় লাগি আছে কলা বহুত ভয় লাগি মোবাইল আৰু ইয়াৰ পৰা এটা এনেকুৱা যেন দেখা পায় আৰু গোটেই ৰাসখন নলাবিও কিন্তু এটা কথা মই একদম মানে কিবা হৈছে কলা এটা কি কওঁ মোৰ বহুত ভয় লাগি আছে ফাৰ্ষ্ট টাইম উঠিছো মল্লো ককলো গেলতে গাইছ আজি বাচিলি বহুত দিন বাচি মই গাইছ আৰু ইয়াৰ পৰা আপোনালোকৰ পিছতে চাই দিয়ক ভিতৰত বহুত আমেজিং হ'বলৈ গৈ আছে গাইছ আজি এটা এনেকুৱা এক্সপিৰিয়েঞ্চ পালোঁ তাৰমানে এনেকুৱা এটা এক্সপিৰিয়েঞ্চ পালোঁ গাইছ তাৰমানে মোবাইল লগালে কৈ থকা নহয় ভাই একদম ওপৰত আছোঁ গাইছ আমি একদম ওপৰত মোৰ উঠা বলছি গাইছ 80 টাকা লৈছে 80 টাকাৰ কথা উঠাবলৈ দিছে এনতে মই নুঠোৱা এতে কালি আপোনালোকক আমাৰ ৰিয়েকশ্যনটো দেখাব নাপালোঁ গাইছ কিয় কাৰণ মানে কাৰণটো হ'ল মোবাইলটো ওপৰত ইমান দূৰে ঘূৰাই দিবা মানে মোবাইলটো নপাবলৈ কাৰণ কিবা হঠাৎ পৰি যায় অৱস্থা বেয়া কলাৰ কপি আছে গাইছ মোৰ অৱস্থা বেয়া একদম মই নুঠোৱা এতে একদিন নুঠো মই ৰাখা পাই নুঠো নৰিতে কাজিত পা গাইছ এনেকুৱা ফিল হৈছে মোৰ মই এতে উঠাতে ভাবছিলোঁ কি মই না মৰোৱে আজি কিন্তু নমৰলোঁ গাইছ বহুত দিন বাচি থাকিম আৰু মই কপি আছোঁ গাইছ একেবাৰে গাইছ আমাক এতিয়া বৰ্তমান উঠে আছে লাহে লাহে সেইকাৰণে আপোনালোকক ভিডিঅ' বনাই ওপৰতে কৰিছোঁ আৰু যদি ঘৰতে ঘূৰা ভিডিঅ' বনাই কাৰণ মানে মোবাইলটো বৰ ৰিক্সত লাগিল হয় কাৰণ আমি নিজে আছোঁ নাই সেইটো ক'ব নোৱাৰোঁ কিন্তু ইয়াতে এমান মাছ পকাই ধৰি আকৌ গাইছ আপোনালোকে
চাই থাকবি ৰ'বা মই মাত ফাটি গেল আমাৰ লাম্বুৰ পেৰে অলপমান মানে কি কেনে পালা উঠি কেনে সেইটো কথাটো মানে মই অলপমান ঘূৰা বেছি দিম তই লাম্বু কেনেকুৱা পালে সুধিব চাই পেলাই কেনে লাগছে নুমাতে বিৰাট দমা মাটি কণ দিবা নাই গাইছ বাছো আপোনালোকে ভিডিঅ'ত চাব কেনে লাগছি ত' গাইছ দেৰ আমি এতিয়া আহিলো মানে বাঘঘোৰা চাবলৈ আৰু এতিয়া দেখাই আছো মানে আমি ইয়াতে সেইবিলাক এই দুখন কাৰ আৰু দুখন বাইক এবাৰ মানে কাৰ চলাব বাইক চলাব লগত দেখালে এবাৰ কাৰ চলাব বোলে কিন্তু মজা লাগছি গাইছ আৰু আজি হ'ল নেক্সট ডে মানে ৰাতি বেছিকৈ মানে আপোনালোকক তাতে দেখুৱাব নোৱাৰিলোঁ কাৰণ মানে চকৰ বিচাৰ কৰি মানে মাথা এটা কিবা হৈ গৈছে আৰু মানে আৰু বহুত মানুহ আছে সেইকাৰণে মানে অলপমান গাঁৱতো কাম পালে সিহঁতে বেছি আৰু আপোনালোকক মানে নেদেখুৱালোঁ আৰু ৰাতি আহোঁতেও বহুত দেৰি হ'ল তো ভাবিলোঁ ৰাতি আৰু এণ্ড নকৰোঁ ৰাতিপুৱাই মানে আমাৰ ভিডিঅ'টো এণ্ড কৰি দিম তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি কৰি দিব আৰু গাইজ এইটো ভিডিঅ'ৰ পাছত মানে যিমান মানে হেৰি হ'ব লেট হ'ব এটা আমি মানে বেলেগ প্লেনিং কৰি আছোঁ মানে এটা বেলেগ ভিডিঅ' বনাবা তো গাইজ আপোনালোকে আমাক যাতে ছাপোৰ্ট কৰিবা ইয়াত বাই বাই